ৱাও বুলি মই চিঞৰি দিলোঁ আৰু সেইটোত কি চিনেমা ৰাখিম কি গান ৰাখিম ভাবি চিন্তি গোটেই সময় পাৰ কৰিলোঁ। ইমান দামী বস্তু দিছে, ভাবিলে মনটো ভাল লাগে, কিন্তু তাৰ আৰু কষ্টখিনি জানো আমি ল'ৰা ছোৱালীয়ে বুজো? ইমান কথা মই চাগে ভাবিবও নোৱাৰোঁ। তেনেকুৱাতে নিয়ৰে ফোন কৰিছে, ল। বায়ে হাতত দি দিলে ফোনটো। নাই, নাপাতো কথা মই। হয়, নিয়ৰ মোৰ ভালপোৱা মানুহজনৰ নাম। মোৰ মনত চেঁচা শিহৰণ জগাই তোলা নিয়ৰ তেওঁ। কিন্তু তাৰ লগত বহুত ভুল বুজাবুজি। আমি ইটোৱে সিটোক বুজিবই পৰা নাই ভালদৰে। আজি 4 বছৰ হ'ল। নাই, আৰু কিমান চেষ্টা কৰিম। সম্বন্ধটোৰ যেন ৰস নাইকিয়া হৈছে। সি বাৰে বাৰে ফোন কৰি আছে এতিয়াও। এইবাৰ ধৰিলোঁ। সি ক'লে, কিয় ইমান ফোন কৰিছোঁ ধৰা নাই যে? নাই, এনেই। ঠিকেই আছে তেন্তে, এৰিব খুজিছা ভালকৈ এৰা। নোৱাৰা হৈছোঁ আৰু বুলি আকৌ তৰ্কাতৰ্কি হ'ল। মোৰ লগতে কিয় এনেকুৱা হয় মই নাজানো। মাজে মাজে মা দেউতাৰো গাটো বেয়া হৈ যায়। চাৰিওফালৰ পৰা ইমান অশান্তি। উফ, মই বিচৰা সকলো পায়ো মই কিয় সুখী নহয় বাৰু? প্ৰতিটো নিশা মই এটাই সপোন দেখোঁ। হাবিৰ মাজত ক'ৰবালৈ খোজকাঢ়ি গৈ আছোঁ। নাজানো ক'লৈ গৈ আছোঁ। ৰাতিপুৱা উঠিলোঁ। চাহকাপ খাওঁতে দেউতাই ক'লে, 3000 পজিটিভ কেছেছ। দিন বেয়ালৈ আহিল আৰু। কালি ৰাতিৰ আপডেটটো দি কৈছিল। মই পিছে এইবোৰ কথা গুৰুত্ব দিয়া নাছিলোঁ। এই বেমাৰত কিজানি কোনোবাই নিজৰ দেউতাকক, কোনোবাই নিজৰ মাকক হেৰুৱাইছে। এইবোৰ কথাৰ ভিতৰলৈ চালে বহুত কথাই দেখা দিয়ে। কিন্তু মই চাগে সিমানখিনি বুজাৰ যোগ্যতা পোৱাই নাই এতিয়ালৈকে। চাহকাপ খাই মই মনে মনে উঠি আহিলোঁ। ফেমিলি কমিউনিকেশ্যন মোৰ একেবাৰে কম। কিজানি এইকেইদিনত অলপ বেছিয়েই কমি গৈছে। আগতে বাৰ লগত 2-এটা ধেমালি কৰোঁ। এতিয়া সেইটোও মন নোযোৱা হ'ল। নাই, জগিং, মেডিটেশ্যন এইবোৰ পিছে ঠিকেই কৰি আছোঁ। আজি জগিং কৰিবলৈ ওলাওঁতেই কিন্তু সন্মুখৰ খুৰী আহিল। বৌ, শুনিছেনে? মই তৎক্ষণাত ওলাই গ'লোঁ। খুৰী, আহকচোন, বহক। মা আছেনে? নাই, মা গা ধুই আছে। কওকচোন। তোমাৰ লগৰ যে অঞ্জন। কি হ'ল তাৰ? তৎক্ষণাত বুকুখন কিবা চিৰিংকৈ মাৰিলে।